নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। ভিডিঅ'টোৰ প্ৰথমখিনি দেখি আপোনালোকে ধৰিব পাৰিছে কিহৰ ভিডিঅ'। আচলতে অপেক্ষাৰ অন্তত বিয়াখন পালেহি। সোণজনীৰ বিয়া আজিৰ পৰা আৰম্ভ। আজি মেহেন্দি লগাইছে। সখীসকল আহি তাইক অকণমান শেষৰ মুহূৰ্তখিনি, জীয়ৰী জীৱনৰ শেষৰ মুহূৰ্তখিনি তাইৰ সৈতে উপভোগ কৰিছে। বহু বেছি আচলতে দুখ লগা মুহূৰ্ত, আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখাবৰ বাবে। বিয়াৰ সম্পূৰ্ণ ভিডিঅ' আহি আছে, আপোনালোকক ইটোৰ পিছত ইটো দি থাকিবলৈ চেষ্টা কৰিম। আৰু সকলোৱে মেহেন্দি আঁকিছে, আমিও পিছ পৰি নৰলোঁ। অকণমান ভাল লাগিল। আচলতে বিয়া বুলি ক'লে অকণমান হাচোন কাচোন থাকিব লাগে, তেতিয়া ভাল লাগে। সোণজনী মানে কাৰ কথা কৈ আছোঁ গম পাইছে আপোনালোকে? মোৰ মানুহজনৰ মাহীৰ ছোৱালী। আমি সকলোৱে তাইক সোণজনী বুলি মাতোঁ। বৰ মৰমৰ আছিল। আৰু আজিৰ পৰা যিহেতু বিয়াৰ আৰম্ভ, জীয়ৰী জীৱন আজি শেষ, সেইকাৰণে সখীসকলে অকণমান তাইৰ সৈতে সময় কটাইছে। ভিডিঅ'টো কেনে পালে চাই জনাবলৈ একেবাৰে নাপাহৰিব। লগ পাম নতুন ভিডিঅ'ৰ সৈতে।